ভাবকচোন দিনৰ দুপৰীয়া 12 বাজিছে চৌদিশে চুকা ৰ'দ আপুনি ঘৰৰ পৰা কামলৈ ওলাই গৈছে আৰু হঠাৎ মাত্ৰ কেইটামান মিনিটৰ ভিতৰত দিন দুপৰতে সম্পূৰ্ণ আন্ধা হৈ নিশাৰ দৰে এক ৰহস্যময় পৰিৱেশ হৈ পৰিল বতাহজাক হঠাৎ ঠাণ্ডা হৈ পৰিল চৰাইবোৰ ভয় খাই বাহলৈ উভতিবলৈ ধৰিলে আৰু আকাশত জিলিকি উঠিল তৰাবোৰ কোনোবা পুৰণি যুগৰ মানুহ হোৱা হলে চাগে ভাবিলহেঁতেন পৃথিৱী ধ্বংস হ'ব হ'ল বা কোনোবা বিশাল দানৱে সূৰ্যটোক গিলি পেলালে কিন্তু এয়া কোনো যাদু অভিশাপ বা দানৱৰ খং নহয় এয়া হৈছে আমাৰ মহাকাশৰ আটাইতকৈ ডাঙৰ আৰু সুন্দৰ খেল যাক আমি গ্ৰহণ বা এক্লিপছ বুলি কওঁ আজি লেটছ ইগনাইটৰ এই বিশেষ ভিডিঅ'টোত আমি অতি সহজ অথচ গভীৰভাৱে বুজিম যে এই সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ আচলতে কিয় হয় কেনেকৈ হয় আৰু ইয়াৰ আচল ৰহস্যটো কি গ্ৰহণক আচলতে বুজিবলৈ হলে আমি বিশ্বব্ৰহ্মাণ্ডৰ এটা সৰু নিয়ম জানিব লাগিব আমাৰ সৌৰজগতত সূৰ্যটো একে ঠাইতে স্থিৰ হৈ থাকে আৰু ই নিজে পোহৰৰ উৎস আমাৰ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰই আকৌ পৃথিৱীৰ চাৰিওফালে ঘূৰে এইদৰে মহাকাশত এক অন্তহীন দৌৰ চলি থাকে কিন্তু এই দৌৰৰ মাজতে কেতিয়াবা এনে এক বিৰল মুহূৰ্ত আহে যেতিয়া এই তিনিওটা অৰ্থাৎ সূৰ্য পৃথিৱী আৰু চন্দ্ৰ একেবাৰে পোনপটীয়াকৈ এডাল সৰলৰেখাত পৰেহি যেতিয়া ইহঁত এনেকৈ লাইন হয় তেতিয়াই এটাই আনটো পোহৰক বাধা দিয়ে আৰু মহাকাশত এক বিশাল ছাঁ বা শ্বেডোৰ সৃষ্টি হয় ইয়াকে বিজ্ঞানৰ ভাষাত গ্ৰহণ বোলা হয় ই প্ৰধানকৈ দুবিধ সূৰ্যগ্ৰহণ সোলাৰ এক্লিপছ আৰু চন্দ্ৰগ্ৰহণ লুনাৰ এক্লিপছ প্ৰথমতে আলোচনা কৰো সূৰ্যগ্ৰহণৰ বিষয়ে যেতিয়া চন্দ্ৰটো ঘূৰি ঘূৰি ঠিক সূৰ্য আৰু পৃথিৱীৰ সোঁমাজত হেঙা হৈ থিয় দিয়ে তেতিয়া সূৰ্যৰ পোহৰ পৃথিৱীত পৰাত বাধা পায় কাৰণ চন্দ্ৰৰ ছাঁটো আহি পৃথিৱীৰ ওপৰত পৰে এতিয়া কথা হ'ল চন্দ্ৰ এই ছাঁটো দুটা ভাগত বিভক্ত হয় মাজৰ একেবাৰে গাঢ় কলা অংশটো কোৱা হয় আম্ব্ৰা বা পূৰ্ণ ছাঁ আৰু তাৰ চাৰিওফালে পাতল ছাঁটো কোৱা হয় পেনাম্ব্ৰা বা আংশিক ছাঁ পৃথিৱীৰ যিবোৰ অঞ্চল অবিকল এই গাঢ় আম্ব্ৰা ছাঁটোৰ ভিতৰত পৰে তাত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ টোটেল সোলাৰ এক্লিপছ দেখা যায় অৰ্থাৎ সূৰ্যটো সম্পূৰ্ণ কলা হৈ পৰে কিন্তু মন কৰিবলগীয়া কথা যে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ মাত্ৰ কেইটামান মিনিটৰ বাবেহে থাকে সৰ্বাধিক প্ৰায় 7.5 মিনিট ইয়াৰ কাৰণ হ'ল পৃথিৱী আৰু চন্দ্ৰ দুয়োটাই নিজ নিজ কক্ষপথত তীব্ৰ গতিত ঘূৰি থাকে কেতিয়াবা আকৌ চন্দ্ৰটো পৃথিৱীৰ পৰা অলপ দূৰত থকাৰ বাবে ই সূৰ্যটোক সম্পূৰ্ণকৈ ঢাকিব নোৱাৰে তেতিয়া সূৰ্যৰ কেৱল মাজৰ অংশটোহে কলা হয় আৰু চাৰিওফালে এটা জ্বলন্ত জুই আঙুঠি দেখা যায় ইয়াক কোৱা হয় বলয় গ্ৰহণ বা ৰিং অফ ফায়াৰ এতিয়া আহো চন্দ্ৰগ্ৰহণলৈ যিটো সূৰ্যগ্ৰহণৰ সম্পূৰ্ণ ওলোটা এইবাৰ আমাৰ পৃথিৱীখন নিজে গৈ সূৰ্য আৰু চন্দ্ৰৰ সোঁমাজত সোমাই পৰে ফলত সূৰ্যৰ পোহৰ চন্দ্ৰৰ গাত পৰিব নোৱাৰে কাৰণ পৃথিৱীৰ বিশাল ছাঁটোৱে চন্দ্ৰক সম্পূৰ্ণ ঢাকি পেলায় চন্দ্ৰগ্ৰহণ সদায় কেৱল পূৰ্ণিমাৰ দিনাহে হ'ব পাৰে আৰু যিহেতু পৃথিৱীৰ ছাঁটো চন্দ্ৰতকৈ বহুত ডাঙৰ সেয়েহে চন্দ্ৰগ্ৰহণ কেইবা ঘণ্টালৈকে চলিব পাৰে কিন্তু ইয়াত এটা বৰ আচৰিত টুইষ্ট আছে চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰটো কিন্তু একেবাৰে কলা হৈ অদৃশ্য হৈ নাযায় বৰঞ্চ ই এক গাঢ় ৰঙা বা তামবৰণীয়া ৰং ধাৰণ কৰে বিজ্ঞানৰ পৃথিৱীত ইয়াক ব্লাড মুন বুলি কোৱা হয় ইয়াৰ কাৰণ কি জানেনে আমাৰ পৃথিৱীৰ যি বায়ুমণ্ডল আছে ই সূৰ্যৰ পোহৰত থকা চুটি তৰংগদৈৰ্ঘ্যৰ নীলা পোহৰখিনিক সিঁচৰিত কৰি দিয়ে কিন্তু দীঘল তৰংগদৈৰ্ঘ্যৰ ৰঙা পোহৰখিনিক বেকা কৰি চন্দ্ৰৰ গাত পেলাই দিয়ে সেইবাবে গ্ৰহণৰ সময়ত চন্দ্ৰটো ইমান আলৌকিকভাৱে ৰঙা দেখা যায় আমাৰ সমাজত গ্ৰহণক লৈ বহুতো অন্ধবিশ্বাস আছে যেনে গ্ৰহণৰ সময়ত খাব নাপায় বাহিৰলৈ ওলাব নাপায় ইত্যাদি কিন্তু বিজ্ঞানে প্ৰমাণ কৰিছে যে এয়া মহাজাগতিক বস্তুৰ এক স্বাভাৱিক ছাঁ বা পোহৰৰ খেলাহে মাত্ৰ ইয়াৰ কোনো ধৰণৰ কুপ্ৰভাৱ আমাৰ ওপৰত নপৰে অৱশ্যে এটা কথা সাৱধান হ'ব লাগে চন্দ্ৰগ্ৰহণ আপুনি খালী চকুৰে আৰামত চাব পাৰে ইয়াৰ কোনো ক্ষতি নাই কিন্তু সূৰ্যগ্ৰহণ কেতিয়াও খালী চকুৰে পোনপটীয়াকৈ চাব নালাগে কাৰণ সেই সময়ত সূৰ্যৰ পৰা ওলোৱা অতি শক্তিশালী আৰু ক্ষতিকাৰক ৰশ্মিয়ে আপোনাৰ চকুৰ ৰেটিনা চিৰদিনৰ বাবে নষ্ট কৰি পেলাব পাৰে গতিকে সূৰ্যগ্ৰহণ উপভোগ কৰিবলৈ সদায় বিশেষ চলাৰ গ্লাছ বা ISO চাৰ্টিফাইড ফিল্টাৰহে ব্যৱহাৰ কৰিব লাগে গতিকে আশা কৰোঁ আজি এই ভিডিঅ'টোৰ পৰা সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণক লৈ আপোনাৰ মনত থকা সকলো প্ৰশ্ন আৰু কৌতূহলৰ অন্ত পৰিল বিজ্ঞানৰ এনেকুৱা আমোদজনক ৰহস্যময় আৰু জটিল কথাবোৰ অতি সহজকৈ জানিবলৈ আমাৰ লেটছ ইগনাইট চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনাৰ এটা লাইকে আমাক এনেকুৱা ভিডিঅ' বনাবলৈ বহুত অনুপ্ৰাণিত কৰে আকৌ লগ পাম এটা নতুন আৰু ৰহস্যময় বিষয়ৰ সৈতে ধন্যবাদ